এক সময়ত মগধ ৰাজ্যত এজন ডাঙৰ ধনৱান ব্যক্তি আছিল। তেওঁ সকলো সময়তে দুশ্চিন্তাত ভুগিছিল নিজৰ সঞ্চিত ধনৰ কাৰণে। দুশ্চিন্তাত ভোগাৰ কাৰণটো হ'ল তেওঁ এইটো ভাবিছিল যে বৰ্তমান তাৰ ওচৰত যি পৰিমাণৰ ধন সম্পত্তি আছে সেইটোৱে তাৰ নিজৰ জীৱন আৰামছে চলি যাব, লগতে আগন্তুক সময়ত তাৰ একমাত্ৰ পুত্ৰৰ জীৱনো কাটি যাব এই ধন সম্পত্তিৰে। কিন্তু পুত্ৰৰ পৰৱৰ্তী প্ৰজন্ম অৰ্থাৎ নাতি পুতিহঁতৰ জীৱন চলিব কেনেদৰে? সেই সময়ত মহাত্মা গৌতম বুদ্ধ মগধ ৰাজ্যত বৌদ্ধ সন্যাসীসকলৰ লগত সাক্ষাৎ কৰিবলৈ আহিছিলে। সেই ধনী ব্যক্তিৰ বন্ধু এজনে তাক ক'লে, তোমাৰ এই দুশ্চিন্তা একমাত্ৰ ভগৱান বুদ্ধই দূৰ কৰিব পাৰে, তুমি ভগৱান বুদ্ধৰ ওচৰত যোৱা। বন্ধুৰ কথা মতে সেই ধনী ব্যক্তি বুদ্ধৰ ওচৰত গ'ল। মহাত্মা গৌতম বুদ্ধ তেতিয়া এটা আলোচনা সভাত সকলো শিষ্যসকলক প্ৰবচন দি আছিলে। ধনী ব্যক্তিয়ে বুদ্ধদেৱক প্ৰণাম কৰি ক'লে, হে বুদ্ধ, মই বিচাৰোঁ যে মোৰ ওচৰত ইমান ধন সম্পত্তি থাকক যে মই, মোৰ সন্তান, তাৰ সন্তান, লগতে তাৰো সন্তানে যেন বিলাসবহুল জীৱন কটাব পাৰে। মোৰ ওচৰত বৰ্তমানে প্ৰচুৰ পৰিমাণৰ অৰ্থ আছে, কিন্তু ইমানো নাই যে আগৰ 4 প্ৰজন্ম বিলাসবহুলভাৱে জীৱন কটাব পাৰে। মই আৰু বহু ধন সম্পত্তি, টকা পইচা বিচাৰোঁ, যেন কোনোদিনাই সেই অৰ্থ সম্পদ যেন শেষ নহয়। সেইটোৰ বাবেই প্ৰতিক্ষণ দুশ্চিন্তাত ভুগি আছোঁ। ধনী ব্যক্তিজনৰ কথা শুনি মহাত্মা বুদ্ধ কিছু সময় নিশ্চুপ থাকিল। তাৰ পাছত মিচিকিয়াই হাঁহি ক'লে, ভাল কথা, তেনেকুৱাই হ'ব। তেনেহ'লে আপোনাৰ অজস্ৰ ধন সম্পত্তি হ'ব, কিন্তু তাৰ কাৰণে আপোনাক এটা সৰু কাম কৰিব লাগিব। ধনী ব্যক্তিয়ে খুবেই উৎসাহেৰে সুধিলে, কওক বুদ্ধ, মোক কি সৰু কামটো কৰিব লাগিব? বুদ্ধদেৱে ক'লে, এই নগৰত অহাৰ সময়ত দেখিলোঁ অকণমান দূৰৈত, ৰাস্তাত অলপ দূৰত বস্তিত খুবেই দুখীয়া মানুহবোৰ বসবাস কৰে। আপুনি সিহঁতৰ যিকোনো এটা পৰিয়ালক এদিনৰ খোৱাৰ সামগ্ৰী দি আহিব লাগিব। ধনী ব্যক্তিয়ে এই কথা শুনি বহুত সুখী হ'ল আৰু ক'লে, হে বুদ্ধ, এইটো দেখোন অতি সামান্য কথা। মই অহাকালিয়েই এটা পৰিয়ালক গোটেই দিনৰ খাদ্য সামগ্ৰী দি আহিম। পিছদিনা ৰাতিপুৱাই ধনী ব্যক্তিজনে এটা সাধাৰণ পৰিয়ালক দিবলৈ খোৱাৰ সামগ্ৰী লৈ গ'ল। বস্তিত গৈ প্ৰথমটো জুপুৰিত সোমাই ব্যক্তিজনে দেখিলে জুপুৰিৰ ভিতৰত এজন বয়স্ক পুৰুষ ধ্যানত বহিছে আৰু তাৰ আশে পাশে বহি তাৰ স্ত্ৰীয়ে ৰুটি বনাই আছে। ধনী ব্যক্তিয়ে সেই স্ত্ৰীক ক'লে, মই এই নগৰৰ সকলোতকৈ ধনী ব্যক্তি, মই তোমালোকৰ কাৰণে এদিনৰ বাবে খোৱাৰ সামগ্ৰী দান কৰিব বিচাৰোঁ। স্ত্ৰীয়ে হাতযোৰ কৰি প্ৰণাম জনালে আৰু ক'লে, আপোনাক ধন্যবাদ, মই এই সামগ্ৰী গ্ৰহণ কৰিব নোৱাৰিম, কাৰণ আমাৰ আজিৰ বাবে খাবলৈ ব্যৱস্থা হৈ গৈছে। ধনী ব্যক্তিয়ে অবাক হৈ ক'লে, তাতে কি হ'ল, এই সামগ্ৰী ৰাখি দিয়া কালিৰ কাৰণে। স্ত্ৰীয়ে ক'লে, অহাকালিৰ কাৰণে আমি দুশ্চিন্তা নকৰোঁ, আমি প্ৰতিদিন কৰ্ম কৰোঁ আৰু সেই পইচাৰে প্ৰতিদিনাই খাওঁ, আমাক এই দান সামগ্ৰীৰ প্ৰয়োজন নাই। নিৰাশ হৈ ধনী ব্যক্তি তাৰ পৰা ওলাই আহি অন্য এটা জুপুৰিত প্ৰৱেশ কৰিলে। তাতে দেখিলে এজনী মাতৃয়ে তাইৰ 2 সন্তানক নিচুকনি গীত গাই শুৱাই আছে। ব্যক্তিজনে ক'লে, এই নগৰৰ সকলোতকৈ ধনী ব্যক্তি মই, তোমালোকক এদিনৰ বাবে খোৱাৰ সামগ্ৰী দান কৰিব আহিছোঁ। মাতৃগৰাকীয়ে ক'লে, আপোনাক প্ৰণাম, লগতে ধন্যবাদ জনাইছোঁ, আজি ৰন্ধা আৰু খোৱা হৈ গৈছে। ব্যক্তিয়ে খুব আশাবাদী হৈ ক'লে, আজি ৰন্ধা হৈ গৈছে যদি কি হ'ল, এই সামগ্ৰীবোৰ ৰাখি দিয়া, অহাকালি তুমি আৰু তোমাৰ সন্তানবোৰে খাবা। মাতৃয়ে ক'লে, মই অতিকৈ দুখিত, মই এই সামগ্ৰী গ্ৰহণ কৰিব নোৱাৰোঁ, কাৰণ মোৰ 2জন পোৱালীয়ে টোপনিৰ পৰা সাৰ পাই ইমান ভাল ভাল সুস্বাদু খোৱাৰ বস্তু দেখিলে খুবেই সুখী হ'ব, কিন্তু তাৰ পাছৰ দিনা বিচাৰিলে মইতো কিনি দিব নোৱাৰোঁ। মই বিচাৰোঁ সিহঁতে ডাঙৰ হৈ সৎভাৱে উপাৰ্জন কৰি সিহঁতে নিজে এইবোৰ কিনি খাওক। এতিয়া অভাৱবোৰ উপলব্ধি কৰক সিহঁতে। ধনী ব্যক্তিজন কিছু সময় নিশ্চুপ হৈ অলপ সময় থিয় হৈ থাকিল আৰু উপলব্ধি কৰিব পাৰিলে ভগৱান গৌতম বুদ্ধই তাক কিয় এই গাঁৱত পঠাইছিল। পাছৰ দিনা ৰাতিপুৱাই ধনী ব্যক্তিয়ে গৌতম বুদ্ধৰ ওচৰত আহি প্ৰণাম কৰিলে আৰু ক'লে, হে বুদ্ধ, মই এতিয়া বুজি গৈছোঁ যে কিয় আপুনি মোক গাঁৱত পঠাইছিলে। মই উপলব্ধি কৰিছোঁ ভৱিষ্যতক লৈ দুশ্চিন্তা কৰা ঠিক নহয়, কিন্তু হে বুদ্ধ, আপুনি অলপ বিস্তাৰিতভাৱে বুজাই কওক, এই যে দুশ্চিন্তা আচলতে কি, মনৰ মাজত দুশ্চিন্তাৰ জন্ম কিভাৱে হয় আৰু তাৰ নিবাৰণৰ উপায় কি? বুদ্ধই অলপ হাঁহি ক'লে, অহাকালিৰ কাৰণে দুশ্চিন্তাই অহাকালিৰ দিনটো শান্তিময় কৰক বা নকৰক, কিন্তু আজিৰ শান্তিক সম্পূৰ্ণভাৱে নষ্ট কৰি দিয়ে। দুশ্চিন্তা এনেকুৱা এটা মানসিক ৰোগ যিয়ে আমাৰ জীৱনৰ সকলো সুখ কাঢ়ি নিয়ে, মানসিকভাৱে ৰোগী কৰি তোলে। আচলতে বাস্তৱত দুশ্চিন্তাৰ কোনো অস্তিত্ব নাই। ভৱিষ্যতৰ ভয়ত দুশ্চিন্তাৰ জন্ম হয় মস্তিষ্কত। ভৱিষ্যতৰ যি বস্তু আমাৰ নিয়ন্ত্ৰণত নাই, যি বিষয়ে আমি একো কৰিব নোৱাৰোঁ, সেই বিষয়ে বাৰে বাৰে চিন্তা কৰিলে দুশ্চিন্তাৰ জন্ম হয়। যিটো বিষয়ে তোমাৰ নিয়ন্ত্ৰণ নাই, সেই বিষয়ে চিন্তা কৰি কোনো পৰিৱৰ্তন কৰিব নোৱাৰা।
সেইবোৰ যদি চিন্তাই নকৰা তেনেহ'লে কিনো ক্ষতি হ'ব। ধনী ব্যক্তিজনে ক'লে, হে বুদ্ধ, তেনেহ'লে কি আগন্তুক সময়ৰ যিকোনো বিষয়ে চিন্তা কৰাটো এৰি দিম নেকি? বুদ্ধদেৱে ক'লে, আমাৰ বৰ্তমানৰ যিকোনো সমস্যা অথবা ভৱিষ্যতে ঘটিব পৰা তেনে কোনো সমস্যাক লৈ আমাক বিচক্ষণভাৱে বিশ্লেষণ কৰিব লাগে। সমস্যাৰ মূল কাৰণ খুজিব লাগিব আৰু সেই মূল কাৰণটো যাতে নহয় বা নঘটে তাৰ কাৰণে নিৰ্দিষ্ট কৰ্ম কৰিব লাগিব। কিন্তু আমি যদি এইটো নকৰি অকল মাত্ৰ সমস্যা লৈ দিনে ৰাতিয়ে অকল দুচিন্তা কৰি থাকোঁ, তেতিয়া আমি নিজেই কঠিনতম দুচিন্তাৰ জন্ম দিম। অৱশেষত বৰ্তমানৰ জীৱন নষ্ট কৰি মানসিক ৰোগী হৈ যাম। মানুহে ভৱিষ্যতৰ যি ঘটনাক কেন্দ্ৰ কৰি দুচিন্তা কৰে, বেছিভাগ ক্ষেত্ৰত ভৱিষ্যতৰ সেইটো নঘটেই। দুচিন্তাই মানুহক ভাগৰুৱা কৰি দিয়ে। বাস্তৱত সেই ঘটনা যদিও ঘটে তেতিয়া ইমান এটা দুখজনক নহয় যিমানটো মানুহে দুচিন্তাত কষ্ট পাইছে। ধনী ব্যক্তিয়ে মহাত্মা বুদ্ধক প্ৰশ্ন কৰিলে, হে বুদ্ধ, তেনেহ'লে সঠিকভাৱে জীৱন কটোৱাৰ পথ কি? গৌতম বুদ্ধই ক'লে, আমি পৃথিৱী এৰি যোৱাৰ দিনৰ নাম উদাসীন, ভৱিষ্যতৰ নাম সংঘৰ্ষ আৰু এই যে মুহূৰ্ত অৰ্থাৎ বৰ্তমানৰ নাম জীৱন। আমি আমাৰ জীৱনক লৈ বহুতো পৰিকল্পনা ভৱিষ্যতক লৈ তৈয়াৰী কৰোঁ আৰু যেতিয়া সেইবোৰ পূৰ্ণ নহয় তেতিয়া দুচিন্তা আৰম্ভ কৰোঁ। যদিও আমাৰ জীৱন অতীতৰ ওপৰত নিৰ্ভৰ নকৰে, লগতে কিন্তু ভৱিষ্যতৰ ওপৰতো নিৰ্ভৰ নকৰে। এই মুহূৰ্তটোৰ নামেই জীৱন, এই সময়টোক উপলব্ধি কৰাৰ নামেই জীৱন। এই কথা যদিও আমি হয় অতীতৰ কথা ভাবি দুখ অনুভৱ কৰোঁ অথবা ভৱিষ্যতৰ কথা ভাবি দুচিন্তা কৰোঁ, যাৰ ফলত বৰ্তমানক উপলব্ধি কৰিব নোৱাৰোঁ। এতিয়াৰ পৰা এটা চিৰসত্য মস্তিষ্কত সোমাই লোৱা, আমি দুচিন্তা কৰি অতীতৰ লগতে ভৱিষ্যতৰ কোনো ঘটনাৰ পৰিৱৰ্তন কৰিব নোৱাৰোঁ। ধনী ব্যক্তিয়ে ক'লে, হে বুদ্ধ, আপোনাৰ কথাখিনি বুজিব পাৰিছোঁ, কিন্তু যিমানেই চেষ্টা নকৰোঁ কিয় ঘৰ, পৰিবাৰ, সন্তান এই চব লৈতো চিন্তা হ'বই। বেছি নহ'লেও অলপতো হ'বই। কথা শুনি বুদ্ধদেৱে হাঁহিলে আৰু ক'লে, চিন্তা হোৱাটো স্বাভাৱিক। আমি আমাৰ উচিত চিন্তাক ইতিবাচক মৌলিক চিন্তনত পৰিৱৰ্তন কৰিব লাগে। তুমি এটা কথা নিশ্চয় জনা, তথাপিও তোমাক মনত কৰি দিওঁ, তোমাৰ জন্মৰ আগতো এই জগত সংসাৰ আছিলে, তোমাৰ যোৱাৰ পাছতো এই জগত সংসাৰ থাকিব। তোমাৰ অহা আৰু যোৱাত এই জগত সংসাৰৰ এনেকুৱা একো পৰিৱৰ্তন নহ'ব। কাৰণ তোমাৰ অহাৰ আগৰ আৰু যোৱাৰ পাছৰ সময়টো তোমাৰ হাতত নাই। তোমাৰ হাতত আছে অকল মাত্ৰ বাচি থকাৰ মুহূৰ্তটো, যাক আমি কওঁ বৰ্তমান। প্ৰতিবাৰ প্ৰতি সময় জীৱনৰ অমূল্য বৰ্তমান আহে, আকৌ কিছুক্ষণ পাছতেই গুচি যায়। এইবাৰ কোৱা, তুমি কি কৰিবা? সেই অমূল্য বৰ্তমানক দুচিন্তা কৰি নষ্ট কৰিবা নে প্ৰতিটো মুহূৰ্ত চিন্তা নকৰি আনন্দত জীয়াবা আৰু মহানুভাৱৰ সৈতে পৰোপকাৰ কৰি আনন্দ ভাগ কৰি ল'বা? আমাক চিন্তা কৰা উচিত কেৱল বৰ্তমানক আৰু কিভাৱে অধিকতম কাৰ্যকাৰী কৰা যায়। চিন্তা কৰা উচিত প্ৰতিটো মুহূৰ্ত কিভাৱে আনন্দ আৰু চিৰশান্তিত কটোৱা যায়। মনত ৰাখিবা, দুচিন্তাই তোমাক চিতাত লৈ যাব আৰু গঠনমূলক ইতিবাচক চিন্তনে তোমাৰ জীৱন প্ৰতিটো মুহূৰ্তক আনন্দত জীয়াব শিকাব। এইবাৰ ধনী ব্যক্তিজনে ক'লে, হে বুদ্ধ, মই উপলব্ধি কৰিছোঁ আপোনাৰ দৰ্শন। আমি গুৰু গম্ভীৰভাৱে জীৱন কটোৱা নিৰৰ্থক, সদায় আনন্দত কোনো প্ৰকাৰৰ দুচিন্তা নকৰি ক্ষণিকৰ এই জীৱন উপভোগ কৰা উচিত। কিন্তু হে বুদ্ধ, এটা প্ৰশ্ন মনৰ ভিতৰত থাকি গ'ল, যদি কোনো ব্যক্তিক দুচিন্তাই গ্ৰাস কৰি পেলায় তেতিয়া সেই ব্যক্তি এই দুচিন্তাৰ পৰা মুক্ত হ'ব কিভাৱে? মহাত্মা বুদ্ধই ক'লে, তুমি কি কেতিয়াবা গভীৰ সুৰংগৰ পৰা বাহিৰত ওলাইছানে? কি ভয়ংকৰ অন্ধকাৰ থাকে সুৰংগৰ ভিতৰত। সেই সময়ত মনত হয়, যদি এই সুৰংগত মই ফাঁচি যাওঁ তেতিয়া মৃত্যু নিশ্চিত। কিন্তু এইটোও সত্য যে সুৰংগৰ ওপৰ ফালে বাহিৰলৈ ওলোৱা ৰাস্তা থাকে, যিটো হয় পোহৰৰ ৰাস্তা, যিটো ৰাস্তা বাচি যোৱাৰ ৰাস্তা। এতিয়া যদি তুমি চেষ্টা নকৰি অকল মাত্ৰ দুচিন্তা কৰি বহি থাকা, মই সুৰংগত ফাঁচি গৈছোঁ, মই আৰু বাহিৰত ওলাব নোৱাৰিম, তেতিয়াহ'লে তুমি কোনোদিনাই বাহিৰত ওলাব নোৱাৰিবা। লাহে লাহে মৃত্যুৱে গ্ৰাস কৰিব তোমাক। আৰু যদি তুমি অপ্ৰাণ চেষ্টা কৰা, মই যিকোনো প্ৰকাৰেই হওক এই সুৰংগৰ পৰা বাহিৰত ওলাবই লাগিব, তেতিয়া কিছুদিন সময় লাগিলেও তুমি অৱশ্যই সেই ভয়ানক সুৰংগৰ পৰা বাহিৰত ওলাব পাৰিবা। দুচিন্তা কৰি কৰি আমি নিজেই অজানিতে ইয়াক অভ্যাসত পৰিণত কৰি দিওঁ। অদম্য ইচ্ছা আৰু চেষ্টা কৰিলে এই দুচিন্তাৰ পৰা বাহিৰত অহা অৱশ্যই সম্ভৱ। এইবাৰ এই ধনী ব্যক্তিয়ে বুদ্ধদেৱৰ প্ৰমাণ জনাই ক'লে, গুৰুদেৱ, মই বুজিলোঁ, মই উপলব্ধি কৰিব পাৰিলোঁ, মই সম্পূৰ্ণ ভুল দুচিন্তা কৰি ইমান দিন বহুত সময় নষ্ট কৰিছোঁ। এতিয়াৰ পৰা জীৱনক উপভোগ কৰিম সৎকৰ্ম আৰু চিৰশান্তিৰ মাধ্যমত। বন্ধুসকল, আমি সকলোৱে এবাৰ গভীৰভাৱে চিন্তা কৰিব লাগে, আমি
এই যে বৰ্তমানে জীয়াই আছোঁ আগন্তুক মুহূৰ্তত নাথাকিবও পাৰোঁ। চৰম ক্ষণস্থায়ী এই জীৱন কিয় মিছাতে দুচিন্তা কৰি কটাম? আমাক মনত ৰখা উচিত এই জীৱন যদি 70-80 বছৰ দুচিন্তা কৰিয়ে বিদায় লওঁ তাতে এই ব্ৰহ্মাণ্ডৰ একো পৰিৱৰ্তন নহয়। সেয়েহে প্ৰতিদিন নিজকে এইটো কওক যে অকল জীৱনটো কটাব অহা নাই, জীৱনৰ প্ৰতিটো মুহূৰ্তক আনন্দত উপভোগ কৰিব আহিছোঁ। সৰু সৰু বিষয়ত দুচিন্তা কৰা আমাৰ অভ্যাস হৈ গৈছে। যেনে ৰাস্তাত যদি যান জঁট হয় কি হ'ব, আজি যদি বৰষুণ দিয়ে মোৰ কামৰ কি হ'ব, যদি সি মোক ভাল নাপায় কি হ'ব, তাই যদি মোক এৰি দিয়ে কি হ'ব, ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যদি নাচায় কি হ'ব। এই চব নিৰৰ্থক দুচিন্তা নকৰিব। দুচিন্তা কৰি এই সকলো বিষয়ক আপুনি পৰিৱৰ্তন কৰিব নোৱাৰে। এতিয়াই যদি জীৱনৰ শেষ মুহূৰ্ত আহি পৰে আপোনাৰ সকলো দুচিন্তা কিন্তু নিমিষতে ক্ষুদ্ৰ হৈ যাব। তেতিয়া মনত আহিব এতিয়ানো দুচিন্তা কৰি কি লাভ। সেয়েহে জীয়াব শিকক, প্ৰাণৰ আনন্দত জীয়াওক, পৰৰ উপকাৰত জীয়াওক, সকলোকে ভাল পাই হাঁহি মুখে জীয়াওক, পৃথিৱীৰ অপূৰ্ব সৌন্দৰ্য অনুভৱ কৰক, প্ৰতিটো জীৱ মানুহ আৰু সম্পৰ্কক শ্ৰদ্ধা জনাই মহানুভাৱতাৰ সৈতে জীয়াওক। চবতকৈ ডাঙৰ কথা নিজকে ভাল পাওক, জীৱনৰ চিৰসত্যক উপলব্ধি কৰি চিৰশান্তিত জীয়াওক। ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।